চিকেন আৰু এইফালে দেখিছে জলকীয়া আৰু ইয়াতে দেখা পাইছে বাদাম বিলাহী পেষ্ট ৰচুন আদা লগতে গ্ৰেণ্ডিং কৰি লোৱা হৈছে এইটো কাটি থোৱা আছে কাটি লোৱা পিঁয়াজ দিব আপোনাৰ চিকেন মছলা এইটো হ'ল তেলি পানী অলপ বেছি হ'লেও কম নহয় মাছখিনি অলপ ৰঙচুৱা হ'বলৈ ৰাখি দিব আৰু এয়া খুন্দি লোৱা হৈছে লং ইলাচি দালচেনি জিৰা মিক্স শুকান মানে এইখিনি ইয়াত আপোনাৰ কোনো পানী চানি দিয়া নাই মানে চামুচে দিয়া হ'ব পিঁয়াজটোৰ লগত ৰেড চিলি চামুচ আৰু এতিয়া এইদৰে চব কি সুন্দৰ লাগিছে এয়া দেখা পাইছে আপোনালোকে এতিয়া বাদাম এইখিনি দি পেষ্টখিনি দিম ক এতিয়া এয়া বাদাম আৰু বিলাহী পেষ্টখিনি দিয়া হৈছে গেছটো কমাই দিয়া হ'ব এতিয়া একদম ল' ফ্লেমত মানে গেছটো ৰখা হৈছে প্ৰায় 15 মিনিট সিজাব লাগিব 15 মিনিট সময় এনেদৰে সিজোৱা হ'ব কালাৰখিনি দেখুৱাই দিয়ে আৰু এয়া নাৰিকলৰ গুড়ি মানে নাৰিকলৰ এইটো খুন্দি ৰখা ইয়াৰ 2 চামুচ যাব 2 চামুচ এনেদৰে দেখা পাইছে আপোনালোকে হিচাপ অনুযায়ী ধনিয়া পাউডাৰ দেখা পাইছে ধনিয়া পাউডাৰ মিক্স কৰাৰ পিছত খুন্দি ৰখা মছলাখিনি দি দিয়া হৈছে প্ৰায় ফ্লেমত মানে একদম কম জুইত ৰাখিব 45 মিনিট সময় সিজাৰ পিছত দেখুৱাম ৰেডি হৈ যাব খাব পৰাকৈ এয়া পুৰা ৰেডি হৈ গৈছে চিকেন মছলা
ঘিউ পিয়ৰ গাই ঘিউ সুন্দৰ এতিয়া চিকেন মছলা দিম সুন্দৰ হৈছে